৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে সমগ্ৰ ভাৰতত। ১৫ আগষ্টত সমগ্ৰ ভাৰতবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে ঘৰে ঘৰে তিৰংগা উৰুৱাবলৈ। অসমতো নিজ হাতে তৈয়াৰ কৰা পতাকা বিক্ৰী কৰিবলৈ প্ৰস্তুতি। কিন্তু এইসকল মহিলালৈ চাওক, পতাকাৰ প্ৰস্তুতিৰ নামত কি কৰিছে এওঁলোকে। পতাকাৰ গেৰুৱা ৰং চিনি নাপায় তেওঁলোকে, সলনি কৰিলে পতাকাৰ ৰং। এতিয়া মোৰ তেওঁলোকলৈ এটাই প্ৰশ্ন, আপোনালোকে জাতীয় পতাকাৰ ৰং কি জানেনে? আৰু আগে পিছে আপুনি কেতিয়াবা জাতীয় পতাকাখন দেখি পাইছেনে? আৰু যিসকলে এই ভিডিঅ'টো এতিয়া চাই আছে তেওঁলোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ এইটো ভিডিঅ' আমাৰ সমগ্ৰ ভাৰতত বিয়পি পৰাটো জৰুৰী।